নমস্কাৰ কি খবৰ আপোনালোক আশা কৰো আপোনালোক সকলোৱে নিশ্চয় ভালে আছে তো আজি মই গৈ আছো গাইস আমাৰ মৰমৰ জুবিন দাৰ ৰৈ ৰৈ বিনালে সিনেমাখন চাবলৈ মানে আমাৰ মৰমৰ শিল্পী গৰাকীৰ হেকখন সিনেমা চাবলৈ গৈ আছো আজি ছিলো গাইস এইখন সিনেমাই যে তেওঁৰ লাষ্ট সিনেমাখন হ'ব কিন্তু নভবা কথাও কেতিয়াবা হৈ যায় তো আমাৰ শ্ব' আছে 10:30 পৰা এতিয়া চাব পাৰে এইফালে 9:48 হৈ গ'ল ঘৰৰ পৰা মাহঁতে আহি আছে তো মাহঁতৰ লগতে একেলগে যাম এইখিনি তো তেওঁলোকে আহি আছে মই এতিয়া ৰাস্তালৈকে যাওঁ যিয়ে নহওক যাব লাগিল চাব লাগিল তো আপোনালোক সকলোৱে চাব সিনেমাখন আৰু কোনো যাতে গাইছ হোল ৰেকৰ্ডিং কৰি মানে ইউটিউবত ইনষ্টাগ্ৰামত আপলোড নকৰে তো সেয়ে আমাৰ অনুৰোধ তো আপোনালোক কোনেও সেইটো কাম নকৰিব আৰু ময়ো নকৰোঁ যোৱাকালি মই এটা মানে ভিডিঅ' বনাইছিলোঁ তো আপোনালোক যদি কোনোবাই চোৱা নাই তো চবেই চাব মানে লাচিত ঘাটত যোৱাকালি মানে এটা ইয়াৰ শ্ব' হৈছিলে আৰু এই আমাৰ এয়াৰফ'ৰ্চ বাহিনীৰ তো আপোনালোক সকলোৱে চাব এইফালে মাহঁতে আহি পাল এইফালে ছাৰহঁতে আহিছে আজি তো কেনে ছাৰ এক্সাইটেড I am very excited to Roi Roi Binale. আৰু কি ক'ব Some Zubeen Garg movie. লাষ্টখন মুভি তো এইফালে আমি ওলালো তো এতিয়া যাই থাকো বলক গাইস বিজয়নগৰলৈকে কাৰণ আজি আমাৰ সিনেমা আছে গাইস বিজয়নগৰত তো এতিয়া যাই থাকো বলক লেটস গো তো আমি সিনেমা হল তো এইফালে চাব পাৰে আৰু সিনেমা হলত এই হাউসফুলটো দেখি বহুত ভাল লাগিছে আৰু এইফালে চাওক টাইমটো লিখা আছে 7টাৰ পৰা আছে 10:15 পৰা আছে 1টা বজাৰ পৰা আছে 3:45 পৰা আছে আৰু গুঠুলি 6:30 পৰা আছে আৰু ৰাতি 9টাৰ পৰা আছে তো আহি গলো ভিতৰত তো চাব পাৰে গাড়ী চাৰি পাৰ্কিং কৰা আছে বাইক চাইক পাৰ্কিং কৰা আছে তো ভিতৰত যাব লাগে এতিয়া তো সিনেমাখন চাব লাগে আৰু এইফালে চাওক পোষ্টাৰখন লগা আছে আমাৰ ৰৈ ৰৈ বিনালে মৰমৰ জুবিন দা জীৱনত প্ৰথমবাৰ সিনেমা হলত আহিছো না তো সেইকাৰণে মানে অলপ এক্সাইটমেন্টও লাগি আছে আৰু বেয়াও লাগি আছে কাৰণ জুবিন দাৰ আমাৰ হেকখন সিনেমা বাবে তো আহি আপোনালোকে এতিয়া শ্ৰদ্ধাঞ্জলি দিব যদি কোনোবাই আহে আপোনালোকে তো আহিলে দেখিব তথাপিও মই দেখাই দিছো আৰু তো এইফালে আছে টিকেট কাউণ্টাৰ আৰু এইফালে লাইনটো চাওক লাইনটো চাই খুবেই ভাল লাগিছে সবেই সিনেমাখন চাব আহিছে তো আপোনালোকে আহিব তো এতিয়া আমি আহিলো লাইনত তো লাইন হ'ব লাগিল তো ভিতৰলৈকে যাওঁ এতিয়া লাইন মানেনো কিনো কমাৰ গাইছ লাইনটো খতমে হ'ল তো এতিয়া আমি ভিতৰত যাওঁ তো হৈ গ'ল এনেকৈ চিনেমা ষ্টাৰ্ট দিনটোত মানে চিনেমা চাই আহি ব্লগটো কোনদিনো কৰা নাছিল তো এতিয়া আমি গৈ আছো গাইছ পোলাকবাৰীত ৰাস চাবলৈ তো এইফালে চাব পাৰে এইফালে আহিছে তো চবে এতিয়া মিলি জুলি যাওঁ তো ধুনীয়াকে ৰাস চাক চাই আহো তো আপোনালোকক দেখাও তাতে বোলে শুনিছো গাইছ পোলাকবাৰীত বোলে জুবিন দাক ডাঙৰকে বনাইছে তো যিমান পাৰো দেখাবলৈ চেষ্টা কৰিম তো এতিয়া যাওঁ বলক মানে আজি আমাৰ গোটেই গেংটোৱে আহিছে গাইছ কিন্তু আঠা আহিবলৈ বাকী তো গাইছ এতিয়া যাই আছো আমি বলৰামৰ লগত আহি কেনে যি এক্সাইটমেণ্ট মজা হাই ভাই তো এইফালে যাই আছো তো এইফালে আহি আছে চবে আমি যাম জুবিন দাক চাবা তো এতিয়া যাই থাকো বলক তাতে যাই বঢ়িয়াকে ধুনীয়াকে দেখাই আছো আপোনালোকক তো এতিয়া লেটছ গো কথা কো এই ৰাতিডালো মানে ধূলা কমা নাই মানে ইমান উত্তাপ গাড়ীৰ মানে মাক কচম কৈছো গাইছ গাঁৱৰ নিচিনা শান্তি নাই বে ইয়াত বাপেক ডালৰ মানে গাড়ী চাওক না মানে লাইন এতিয়াও ট্ৰেফিক লাগি আছে বে ৰাতি হলেও বে চাওক না গাইছ কি কম মা কচম বে তাই কথাটো শুনবা বেয়া হলেও কিন্তু কথাটো সঁচা দে গাইছ বাকী কথা মাৰো গ'লেই তো এতিয়া আমি এনেকৈ গৈ আছো আৰু গৈ আহি পালো আমি প্ৰথমটো গেট তো গাইছ আমাৰ আগত দুটা আমি দুটা আৰু এইটা This is the entry gate, guys. পাই গলো পোলাকবাৰী ৰাস মানে পোলাকবাৰী ৰাস মহোৎসৱ তো আগত গেটটো চাবলৈ পাইছে This is the entry তো এতিয়া যাই থাকো আগত জয় জুবিন দা তো এই গেটটোত মানে জুবিন দাৰ যিমান মানে ফটো আছে সৰু কালৰ পৰা ডাঙৰলৈকে সব ফটো মানে ইয়াত লগাইছে আৰু গাইস এখিনি যে সন্মান দিছে আমাৰ জুবিন দাৰ কাৰণে তো বহুত বহুত ধন্যবাদ তো আহি গলো তো পাই গলো আৰু অলপমান আছে তো এতিয়া সেইফালে পাম আৰু গাইস তো যাওঁ বলক তো আৰু এটা গেট পালো তো চাওক এতিয়া মানে গাড়ী পাৰ্কিং কৰিব আহিছো তো আমাৰ ঘৰত মানে আমাৰ কুলতাৰ বাইদেউৰে হয় না বাইদেউ হয় কিন্তু মই নামটো নাজানো ভাই এৰি গৈছো ভাই তো এতিয়া মানে আমি গাড়ী চাৰি পাৰ্কিং কৰি দিলো তো এতিয়া যাব লাগে ধুনীয়াকে মাতি যা চিন পাইছো দিছো নামটো আহিছো অলপমান এক্সাইটমেণ্ট কোৱা যে ৰাসৰ কেনেকুৱা এক্সাইটমেণ্ট কেলা আজি চাব আহিছো তো বহুত দিনৰ মূৰত এইখিনি চাম ভালকি কৰি গাইছ এতিয়া আহিলো তো এতিয়া আমি যা আছো এইফালে তো অলপমান বুলব লাগব কাৰণ তাতে ভিতৰত নিব নোৱাৰো না গাড়ী চাৰি তো ৰিক্সি হৈ যায় বহুত তো এতিয়া আমি খোজকাঢ়ি যা আছো তো এতিয়া পামে আৰু তো ইয়াৰ পৰা আৰম্ভ ৰাধা কৃষ্ণৰ গেটটো আছে প্ৰথম তো আহিয়ে দেখিব তো চাওক ৰাধা আৰু কৃষ্ণ আৰু মানুহ চাওক গাইছ মানুহ ভাল লাগছে যে এতিয়া মানে আমাৰ জুবিন দাৰ গান মানে বাজি আছে তো আপোনালোকে নিশ্চয় শুনিছে তো বেছিকে নুশুনা কপিৰাইট আহি যাব আমাৰ মৈদামক লগ পালো আৰু এনেকৈ এন্ট্ৰি কৰি দিলো আমি পোলাকবাৰী ৰাসত
মানুহ কিন্তু হৈছে দেই গাইছ, মানিব লাগিব, মানুহ কিন্তু বহুত হৈছে গাইছ। পাই গলো এন্ট্ৰি গেট। এইফালে চাব পাৰে আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ সোঁৱৰণি ৭১তম পলাশবাৰী ৰাস মহোৎসৱ। তো এতিয়া এন্ট্ৰি কৰো, লৈকে যাওঁ। তো এতিয়া ভিতৰত যাই দেখাইছো আপোনালোকক। তো এইফালে চাওক গেটটো, এতিয়া এন্ট্ৰি কৰি দিলো আমাৰ গেটৰ ভিতৰত। তো চাওক এইফালে মানুহ 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 এইফালে এনচিচি চব লগাই দিছে। তো এইফালে আমি গৈ আছো ভিতৰত। ফাইনেলি ওয়েলকাম টু পলাশবাৰী ৰাস। তো চাওক এইফালে আছে আমাৰ গৌতম বুদ্ধ। সৰি গাইছ, আমাৰ এয়া শ্ৰীকৃষ্ণ হে, সৰি ষ্টাৰ্টিং। এইফালে চাব পাৰে আমাৰ কি লিখা আছে, জয় জগন্নাথ মন্দিৰৰ পৰা। গাইছ এইকেইটা বস্তু ভাল লাগছে। তো এইফালে ৰাধা কৃষ্ণ আছে আৰু সেইফালে বাকী আছে। তো সেইফালেও মানে ৰাধা কৃষ্ণ আছে, তো সেইকাৰণে মানে নেদেখালো, তো বেয়া নাপাব আৰু। এইফালে ৰাধা কৃষ্ণ চাওক, ৰাধা কৃষ্ণ আপোনালোকেতো সকলোৱে জানে মানে হেৰিতে মানে ৰাসত শ্ৰীকৃষ্ণৰ যিহেতু জীৱন কাহিনী দেখা হয়। বাকী কি নহওক ৰাসত কিন্তু পুতনাটো মেইন দে গাইছ, পুতনাটো মেইন। সৰু চুলিক ভয় খুৱাবৰ কাৰণে বহুত। আৰু এয়া হ'ল শ্ৰীকৃষ্ণৰ বৃন্দাবন। শ্ৰীকৃষ্ণক এতিয়া সৰুৰ পৰা ডাঙৰলৈকে দেখা হৈছে। মানে ইমানকে মূৰ্তিবিলাক দেখাই থকা নাই কাৰণ আপোনালোকে নিশ্চয় জানে। তো মেইন যিবিলাক বস্তু মানে সেইবিলাক দেখাবলৈ চেষ্টা কৰি আছো, মেইন বস্তুবিলাক কভাৰ কৰি আছো আৰু। চাই থাকক পলাশবাৰী ৰাসৰ মেইন আকৰ্ষণটো হ'ল গাইছ, সেয়া চাওক আমাৰ মৰমৰ জুবিন দা। যাই লওঁ ওচৰত যাই ধুনীয়াকে দেখাইছো। তো চাওক মানুহ চাওক না মানুহ। তো এয়াই হ'ল আমাৰ মৰমৰ শিল্পীগৰাকীৰ এটা প্ৰতিমূৰ্তি। তো থেংক ইউ পলাশবাৰী ৰাসৰ কমিটি এইখিনি কৰাৰ কাৰণে। মানে পলাশবাৰী ৰাসত এইফালে লটাৰীও পাতিছে। তো চাওক এইফালে ওচৰত যাই লওঁ। তো লটাৰীখনত মানে থাৰ স্কৰ্পিঅ কিবা আছে আৰু আপোনালোকে আহিলে দেখা পাব। মই মানে ইমানকে ভিডিঅ'টোত দেখাব নোৱাৰিলো, তো সেইকাৰণে নিজে আহি চাব দিয়ক গাইছ। আৰু এইফালে টিকেট চেল কৰি আছে। আৰু এইবাৰ মানে পলাশবাৰী ৰাসত এইফালে মিনি চিৰিকিও আহিছে আৰু এইফালে ডাঙৰ চিৰিকিও আহিছে। মানে প্ৰত্যেক বছৰে আহে, হ'লেও কিন্তু এইবাৰো আহিছে। ওয়েলকাম টু পলাশবাৰী ৰাস। এইটোত উঠিবা একদিন মন আছিল, কিন্তু কিন্তু উঠিব আজিকালি জীৱনত পোৱা নাই গাইছ। একদিন উঠি চাম, আপোনালোকক দেখাম গাইছ যোনদিনা উঠিম মই। ইয়াত চাৰ্কাছ আহিছে, ইয়াক বোলে পাৰ পাৰ্চন লাগে 100 টকা গাইছ। মা কসম বে চাইছিলো, এখন টুপি ললো ধুনীয়াকে। তো কেনে লাগিছে আপোনালোকে সকলোৱে কমেণ্ট কৰি দিব। আৰু দাদাহঁতৰ দোকানত আহিব ধুনীয়াকে। তো ন দা ধুনীয়া। তো ক'ৰ পৰা আহিছে আপোনালোকে? হা আচ্ছা। তো এতিয়া ধুনীয়াকে টুপিখন ললো, কেনে লাগিছে কমেণ্ট কৰি দিব। তো গাইছ আৰু এই ৰাসত আহি জিলাপি মেন গাইছ, জিলাপি মেন গাইছ। পলাশবাৰীত ৰাস চাই এতিয়া আহিলো অলপমান মিৰ্জাৰ ভাইবছ ল'বলৈকে, মানে মিৰ্জাটো অলপমানকে দেখাওঁ আপোনালোকক। তো চাওক ট্ৰেফিক ইয়াতো কমা নাই গাইছ। তো এতিয়া যাওঁ, দেখাওঁ যিমান পাৰো চেষ্টা কৰো। তো এতিয়া পালোৱে ৰ'ব। তো আহিয়ে গেটটো দেখিব, চাওক জয় জুবিন দা। তো জুবিন দা অলৱেজ ধুনীয়াকে। তো চাওক সেয়া এন্ট্ৰি। তো আৰু আহি আপোনালোকে প্ৰথম আহিয়ে দেখিব গাইছ আমাৰ মৰমৰ জুবিন দাৰ শ্ৰদ্ধাঞ্জলি। চাওক আৰু এইফালে আছে আমাৰ গণেশ দা। আহিয়ে প্ৰথম দেখিব এইফালে আমাৰ শ্ৰীকৃষ্ণৰ লীলা। তো চাওক এইফালে আছে আমাৰ হনুমান। তো চাওক এইফালে চাওক আমাৰ কৃষ্ণই পাহাৰ ডাঙা দৃশ্যটো দেখা হৈছে। চাওক এটা বস্তু দেখাম নেকি আপোনালোকক? তো চাওক আমাৰ শাহুবুঢ়ীহঁতে এতিয়া গান গাই আছে। চৰি গাইছ, এনে কৈছো মই, মানে ফাল্টু কৰি কৈছিল আৰু বেয়া নাপাব কোনেও, যাতে বেলেগ ভাবি নলয়। তো চৰি। অসমৰ জাতীয় উৎসৱ বিহু কেনেদৰে সন্মান দিয়া হৈছে, যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু আমি এতিয়া শুনো আমাৰ শাহুবুঢ়ীহঁতৰ আমি গান শুনো এতিয়া, মানে নামৰীয়া শুনো গাইছ। হা নাই গাইছ। তো থেংক ইউ, বাই বাই। আমি এতিয়া শাহুবুঢ়ীহঁতৰ গান শুনো। তো দিয়ক, থেংক ইউ, বাই বাই।